হে দোস্ত, ক'বলৈ মানে বহুত ভাল খবৰ। ইমানেই ভাল খবৰ, আপোনালোকে আজি দিনটোত মানে ৰাখি থৈ দিয়া, হঠাৎ মাইণ্ডত ভাবি থৈ দিয়া গামোচা শিপিনীবিলাকে বয়ে বহাগ বিহু আহি আছে, বেছিদিন নাই হাতত। সেই গামোচাখনৰ বিষয়ে কোনে নাজানে, কেতিয়াৰ পৰা কি হৈছিল। গামোচাখন আজি আমাৰ ভাৰত চৰকাৰে বা সেই গামোচাখন ভাৰত চৰকাৰে অসম চৰকাৰে মৰ্যাদা দিলে। এইখন গামোচা আৰু পীয়ুষ হাজৰিকাই বা অসম চৰকাৰৰ পৰা বহুত কষ্ট কৰি আজি এই গামোচাখনৰ মৰ্যাদা দিলে। বহুত ভাল লাগিলে, বহুত ভাল খবৰ। বহুত আগতে হ'ব লাগিছিল, কিন্তু পইচাৰ কাৰণে কিবা আৰু কাৰণ থাকিব পাৰে আৰু। যেনেকৈ চব ষ্টেটৰে এটা মৰ্যাদা থাকে, যি কি নহওক আৰু, কিন্তু আমাৰ এই গামোচাখন আজি মৰ্যাদা পালে।